घूमना है यहाँ पे। आप जू जा सकते हो। जू तो हम बच्चे नहीं रहे अभी, तो भी जा सकते हैं, कोई बात नहीं ना। हाँ हेलो बंधुरा, गुवाहाटी माছ बजार पर आपलोक मरमत दीपक। मैं आज कत आसो एट भिउ पॉइंटर पर भिडिओ आरम्भ कर दी। अपनी चाब पे GS रोडर पर GS रोडर किस दृश्य देखा पा जाए। यू इार आयकर भवनटो देखा पाए, आयकर भवन तरह NDF लॉ कलेज तो देखा पाए। ये कोनबाखिनि NDF लॉ कलेज तरह इदिके गले अपना टीवी टावर तो पाबगे और इदिके गले अपना GMC एड्सर गार्ल्स होस्टेल तार ये मैं आसो अपना इदिके GS रोडर भिउ पॉइंट देखा पा जाए। आज परिवेश ठंडा हो आसे पूरा ठीक है। मैं इार भिडिओ आरम्भ कर दी। आज आम कि पुत्र फेरी सहित ब्रह्मपुत्र मजत उमानंदत जा पारि, उमानंदत जा पारि ताकि किसु चमु आभास दिबले मैं चेष्टा करिम ठीक है। मैं इार भिडिओ आरम्भ कर दी। हेलो बंधुरा, मैं इतना उमानंद घाट आहि पालो। अपनी उमानंद घाटत आहिले ये भितरत जाहिने टिकेट काउंटार ये इार टिकेट कर टिकेट काउंटार टिकेट लैना और नाम और फोन नम्बर दी किने सोमाई गले हल। सोमाई गले तरह ये लास्टर जो फेरी आसे तक उठिले अपनी उमानंद पाबगे। हेलो बंधुरा, आहि पाई गलो अपना उमानंद फेरी सार्विस। ये चाब पारे ब्रह्मपुत्र मजत एदिके ब्रह्मपुत्र पूरा एदिके और मैं ये फेरी उठी आसो। मानु आछे चाওক इफाले। आज परिवेश तो क्या कुवली कुवली हो आसे ब्रह्मपुत्र। ये चावकचोन ये फेरी किटा कि मजा पूरा ब्रह्मपुत्र कोना कोना गोटेइखिनि राखी राखी थई दिए देखि किने मजा लगे। इतना आमार फेरी आरम्भ हबले हल। चाওক 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 एरि दिले एरि दिले। এইদৰে ব্ৰহ্মপুত্ৰ বুকুৰ মাজত লাহে লাহেকৈ উমানন্দৰ ফালে গতি কৰিলোঁ। আমি গৈ আছোঁ একেবাৰে ব্ৰহ্মপুত্ৰৰ ৰিভাৰৰ ইনজয় লৈ আপোনাৰ কি বঢ়িয়া লাগে নহয়। প্ৰথমবাৰ উঠিছোঁ মই বাৰু ইয়াত ফেৰী। দুবাৰ হৈছে দুবাৰ এতিয়ালৈকে দুবাৰ। মই কেতিয়া কাৰ্নিভেলত একবাৰ গৈছোঁ, বন্ধুৰ লগত এবাৰ গৈছিলোঁ তাই কাৰ্নিভেল ফেষ্টিভেলত। আমি যোনটো ফেৰীত উঠিছোঁ এইটোৰ নামটো হৈছে MV মেঘনা। এইটো ফেৰীৰ লগতে আমি উমানন্দ গৈ আছোঁ। লাহে লাহে ব্ৰহ্মপুত্ৰ বুকুৰ মাজেদি উমানন্দৰ ফালে গতি কৰিছে। এইটো চাওক 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 উমানন্দখন দেখিলে অলপ লগতে ওপৰতে ৰ'পৱে যায়, এইটোকো দেখা পোৱা যায়। চাওক এইটো মাজত এটা খুঁটাও আছে ৰ'পৱেৰ। এইটো উমানন্দ ভিউ। আমি লাহে লাহেকৈ আৰু ফেৰী ঘাটত উমানন্দ ঘাটতো আহি পালোঁ। যোনটো আপোনাৰ এইটো চাওক, এইটো তাত আমি তাত যাব লাগিব। তাৰপৰা আমি ওপৰলৈ উঠি যাম। আহি পাই গ'লোঁ উমানন্দ। আপোনাৰ এতিয়া ৰেডি টু গ' উমানন্দ। বলক মানুহকেইটা নামি আছে, ময়ো আপোনাৰ নামি দিওঁ। এদিকে পৰা ওলাই এইদিকে উঠি যাব লাগিব ওপৰত। ইয়াৰ পৰা ফেৰীৰ পৰা ওলাই আহিয়ে এইদিকে পৰা আহিয়ে আপোনাৰ এইখিনিত ফলৰ দোকান পোৱা যাব। তাৰপিছত ইফালে ওপৰলৈকে গ'লে উমানন্দ উঠি যাব পাৰি। এইটো গেট টিকি আছে। তাৰপিছত ইফালে ফল মূল নাৰিকল ডাব চাব খাব পাৰিব আপোনাৰ। এই কিবা পূৰা অলাচন্তৰ কৰি আছে নেকি? প্ৰথম গৈ পেলাই ষ্টাৰ্ট কৰিছা? জেগাৰ পৰা ৱেষ্ট কাৰ্বি আংলঙৰ পৰা। তো ভালে লাগিছে ন ইয়াত আহি? তুমপ্ৰেং ৱেষ্ট কাৰ্বি আংলঙৰ ন? ঠিক আছে। ইয়াৰ পিছত ক'ত যাবা? নেক্সট মই শিৱসাগৰ যাবা নেকি? বঢ়িয়া বঢ়িয়া। অ' পূৰা ওপৰত উঠিব লাগে বন্ধুৰা। ওপৰত গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি ভাগৰ লাগিছে একেবাৰে। চাওঁ এইটো ব্ৰহ্মপুত্ৰ ইফালে ফেৰী তাতে এৰি থৈ আহিলে। এইটো এতিয়া তাত আমি অহা ফেৰীটোত বেলেগ বেলেগ মানুহ লৈ যাব। আমি তাৰপিছত যেতিয়া চাই হ'ম তেতিয়া যেনেকৈ সুবিধা তেনেকৈ আমি ওলাই যাব লাগিব ঠিক আছে। সেইটো ওপৰত উঠি গৈ আছোঁ চকু একেবাৰে ওপৰলৈকে যাব লাগিব। ওপৰত গৈয়ে দোকান এটা পোৱা যায়, তাৰ বস্তু চস্তু লৈ দৰ্শন কৰিব যাব পাৰে। 10 টকা। তাৰপিছত মানুহ আহে না সদায়? আহে ন? কিমানমান মানুহ এনে সদায়? আজি কম ন? এইটো কিবা পূজা গৈছেহে আৰু। ইয়াত জোতা থ'ব পাৰি ন? জোতা থোৱা জেগা। কিমান লয় জোতা থ'লে? পইচা নালাগে ন? এই আহি কিনে এইটো দেখিছোঁ নহয়, ইয়াত বস্তু চস্তু পোৱা যায় পূজাৰ কাৰণে। তাত বস্তু চস্তু থ'ব পাৰে। তাৰপিছত পূজাৰ বস্তু পোৱা যায়। তাৰপৰা লৈ কিনে নদীৰ এদিকে আছে মন্দিৰটো, তাদিকে যাব লাগিব ঠিক আছে। তাৰপিছত আমাৰ ৰূপৱে একেবাৰে মাছ, ৰূপৱেৰ যোনটো খুঁটা একে মাছ মজিয়াতে এটা পৰিছে। চাওক আপোনাৰ উমানন্দৰ একদম মাছ মজিয়াত যে খুঁটা এটা আছে, এইখন ৰূপৱেৰ খুঁটা।
মাঝমজিয়াত দর্শন করবে আমরা গিয়ে পাশ দিয়ে গিয়ে দর্শন করে ভালো খবর হ্যাঁ বলো হ্যাঁ বলো হাই বলে দাও খবর ভালো হাই কি নাম তোমার বলো হাই কি নাম তোমার নাম বলে দাও বলো দেবার্জুন बोलो देवर्जन कहाँ से बोलो दलगांव दलगांव ठीक है थैंक यू कैसा लगा आके कहाँ से कोलकाता से मेरा घर कलकत्ता में है हाँ मगर मैं यहाँ पे अलीपुरद्वार डिस्ट्रिक्ट में सर्विस करता हूँ हाँ हाँ तो मैं मेरा माँ मेरा मिसेज मेरा बच्चा को लेके दर्शन के लिए आए हैं। हाँ यहाँ पे उमानंद में आया और गुवाहाटी कहाँ घूमा अभी तो नहीं घुमा गुवाहाटी वो कामाख्या टेम्पल गया हाँ वहाँ पे घुमा और अभी थोड़ा बहुत साइट सीन करेंगे कल देखेंगे गुवाहाटी ठीक तरफ है अच्छा लगा ना गुवाहाटी में आके अच्छा लगा, ठीक है बहुत थैंक यू Welcome, brother. थैंक यू এইটো উমানন্দৰ মেইন গেটছ মন্দিৰৰ দৰ্শন কৰিব কাৰণে মানুহ ভিৰ ময়ো এ চাইডত ৰখি আছোঁ कहाँ से दादी कहाँ से हैदराबाद इतना दूर से कैसा लगा आके गुवाहाटी में अच्छा है ना आते समय तो बहुत ही ब्यूटीफुल लगा अच्छा लगा मजा आया मजा आया और कहाँ कहाँ घुमा गुवाहाटी पर अभी फर्स्ट यहाँ फर्स्ट अभी आया सुबह आया उतरे नीट होके यहाँ पर आया बस। ठीक है कल कामाख्या पास जाएंगे हाँ हाँ ठीक है ठीक कामाख्या उधर जाना पड़ेगा और हाँ, ठीक है जाना कहते हैं ना हाँ मॉर्निंग जाना पड़ेगा वो वहाँ पर भी बहुत आदमी होता है ना इससे भीड़ होता है सुबह सुबह जाने से थोड़ा और कहाँ घूमना है यहाँ पे मैं आप जू जा सकती हो तो हम बच्चे नहीं रहे अभी तो भी जा सकते हैं कोई बात नहीं ना हाँ फैमिली कौन आया दोनों ही आया ना कौन आया हाँ हाँ ठीक है हाँ ठीक है थैंक यू এতিয়া যাওঁগৈ হৈ গ'ল উমানন্দ দৰ্শন বুলি নহয় মই দৰ্শন কৰিব এনে চাব আহিছিলোঁ এতিয়া যাওঁ ইয়াত ফেৰী টাইমে টাইমে থাকে টাইম মতে ঘূৰিব লাগিব আপোনাৰ যাব লাগিব এতিয়া আমি তলত নামি গৈ আছোঁ ইফালে যাম এইটো ফেৰী এদিকে ফেৰী আহিব এতিয়া তাত উঠিনে যাব লাগিব এদিকে তলদি গৈ আছোঁ এতিয়া আমি বেক টু গুৱাহাটী ইয়াত ফেৰী টাইমে টাইমে থাকে আপোনাৰ এবাৰ টিকেট কৰিলে অহা যোৱা 40 টকা লাগে 40 টকাত আপুনি যোন টাইম হয় আপুনি একবাৰ আহি যোৱাৰ পিছত যোন টাইমত টাইম হয় সেই টাইমত ঘূৰি গ'লে হ'ল যিকোনো এটা ফেৰীত এটা যাবলৈ উঠি দিলোঁ আপোনাৰ ফেৰী ৰিটাৰ্ণ টু গুৱাহাটী ভাল লাগি গ'ল আৰু ন আহি ভাল লাগিছে উমানন্দ আহি নে ভাল ফাৰ্ষ্ট টাইম নে এবাৰ ফাৰ্ষ্ট টাইম লগ পাম কল দে বঢ়িয়াকৈ লাইট চাইট লগাই দিছিলে নহয় কাৰ্নিভেল চাব চাইছিলোঁ তো মই কাৰ্নিভেল চাইছোঁ ইদিকে যাব প্ৰগ্ৰাম এটা হৈছিল নহয় কাৰ্নিভেল গৈছিলা নেকি নাই যোৱা ন মই চাইছোঁ গৈছোঁ হেল্ল' বন্ধুৰা আহি পাই গ'লোঁ আমি বেক টু গুৱাহাটী উমানন্দ ঘাট আহি পালোঁ ঘূৰি নাই এতিয়া আমি যামগৈ ইয়াৰ পৰা ওলাম এতিয়া এদি ওলাই যাওঁ মই এতিয়া বাহিৰত ওলাই দিলোঁ আপোনালোকক ইয়াৰ পৰাই উমানন্দ ঘাটৰ পৰাই মই আপোনালোকক জনাইছোঁ এই উমানন্দ ঘাটৰ পৰা আপোনালোকক জনাইছোঁ আপোনালোকৰ মৰমৰ দীপক বাই বাই আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাই দিওঁ এই ফেৰীকেইটা আছে যে এই ঘাটকেইটা যে চেঞ্জ হৈ থাকে যে পানী য'ত ব্যৱস্থা কিবা প্ৰব্লেম হয় তাৰমানে য'ত সুবিধা হয় পানীৰ কাৰণে য'ত পানীৰ সুবিধা থাকে তাতে সিহঁতে শ্বিফ্ট কৰি কিনে তাৰ পৰা আৰম্ভ কৰে ফেৰী ছাৰ্ভিচ হা ঠিক আছে যেনিবা ধৰি লওক আপোনাৰ আজি এইটো হৈছে ফেঞ্চি বজাৰৰ কাষত এইটো বনাইছে উমানন্দ ঘাটটো যেনিবা তাত যাব পাৰে উমানন্দ যাব পাৰে ঠিক তেনেকুৱাই যদি ইয়াত পানীৰ যদি অসুবিধা হয় তেতিয়াহ'লে বেলেগ এটা জেগাত তাৰমানে লৈ যাব সিহঁতে এনেকুৱা চেঞ্জ হৈ থাকে পানী অসুবিধা লৈ কিনে ঠিক আছে তেনেকুৱাই এইটো উমানন্দ ঘাট একেবাৰে লাষ্টত আছে তাৰপিছত ইফালে আৰু বেলেগ যাব পৰা এনেকৈ ছাৰ্ভিচ ধেৰ আছে ইফালেও আছে ইফালে একদম তাৰ পৰা আপোনাৰ লাচিত ঘাট একদম প্ৰথমটো তাৰপিছত কিবা মধ্য উত্তৰ গুৱাহাটী যাব পৰা এইবিলাক এনেকুৱা চবৰে বেলেগ কিবা আছে একদম লাষ্টৰটো হৈছে উমানন্দ ইয়াত আহিলে যাব পাৰে